গৰম দিন আহিলে এইটো কাৰণে বেয়া ক'তো যাবলৈ মন নাযায় পিছবেলালৈ উপায় নাই মই কম্পিউটাৰ ক্লাছলৈ আহিলোঁ আৰু আহিয়ে দেখিলোঁ গোটেই ধূলি সেইবাবে মাস্কখন মাৰি ল'লোঁ আৰু এইফালে আহি কম্পিউটাৰ ক্লাছ কৰাৰ ওচৰতে পালোঁ আৰু ধুনীয়াকৈ তলাটো মাৰি লওঁ নহ'লে চাইকেলখন কোনোবাই লৈ যাব আৰু এইফালে কম্পিউটাৰ ক্লাছলৈ উঠি আহিলোঁ আৰু ইয়াত উঠি গৈছিলোঁ আকৌ নামি আহিবলগীয়া হ'ল কিয়নো ভিতৰত ভিডিঅ' এলাও নাই আৰু ইয়াতে আমি কম্পিউটাৰ ক্লাছ কৰিছিলোঁ আৰু এইফালে মোৰ জীৱন লগৰীজনীক আনলক কৰি লওঁ মানে চাইকেলখনৰ কথা কৈছোঁ আকৌ দেই আৰু এতিয়া যাব লাগিব ৰানিং কৰিবৰ কাৰণে কিয়নো জেঠাই ছোৱালীজনীও আহিম বুলি কৈছে তাই মোক কল কৰি ক'লে আৰু এইফালে সন্ধিয়া সময় হৈ গ'ল যিহেতু গোটেই শাক চব্জিখিনি উলিয়াই থোৱা আছে এতিয়া আহি পালোঁ মই তিনিআলি মানে গৰমৰ তিনিআলি এতিয়া ভাবিছোঁ ডিঙিটো শুকাই গৈছে ভাবিলোঁ চাহ কাপকে খাই লওঁ আৰু এইফালে গোটেই দামী দামী মিঠাইবিলাক সজাই থোৱা আছে যিহেতু মোৰ হাতত পইচা নাই সেইটো কাৰণে নাখালোঁ আৰু এইফালে ধুনীয়াকৈ চাহ কাপ আৰু বালু চাহ এটা ল'লোঁ কম দামতে লৈ এয়া ধুনীয়াকৈ খাই লওঁ চাহ তাহ খাই ডাইৰেক্ট আহিলোঁ মই ফিল্ডত আহি আকৌ মই ৰানিং কৰা নাই বহি আছোঁ জেঠাই ছোৱালীজনী অহালৈ ৰখি আছোঁ অলপমান ৰানিং কৰাৰ পাছত এইফালে আহিলোঁ মোবাইল দোকানলৈ ইহঁতৰ মোবাইলৰ টেম্পাৰ এখন লগাবলৈ আছিলে আকৌ আহিলোঁ আমাৰ দোকানৰ কাৰণে বজাৰ নিবলৈ হোলচেল দোকানলৈ আৰু ইয়াৰ পৰাই ধুনীয়াকৈ বজাৰ কেইটামান লৈ ল'লোঁ আৰু বজাৰ চজাৰ লৈ চাইকেলত লগাই লৈছোঁ আৰু পেডেল মাৰি মাৰি আমি ঘৰলৈ গৈ থাকোঁতে এই দোকানখনত মিক্সাৰ দেখিলোঁ আৰু মিক্সাৰ দেখি ৰ'বই নোৱাৰিলোঁ সেইবাবে তাইৰ মোৰ দুভাগ লৈ ল'লোঁ ভিডিঅ'টো ইমানে আছিলে বাই।